नारायण नारायण आज मैं परम सौभाग्य आज मैं परम सौभाग्य कारण की जगतर प्रति लंगर नारायण एकेलगे ही विश्व ब्रह्मांडर गराकी ही परम्पर नाम है जगत जगत उभय शरणत नारदर अत सहस्र प्रणाम प्रभु अत सहस्र प्रणाम तथास्तु भाग्य ओठा देवरखी बार कोआसन देवर বৈকুণ্ঠ আগমনৰ উদ্দেশ্য উদ্দেশ্য জগতের প্রতি জনার্দনকো আজি মই কব লাগে এই বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য হে ৰাম উদ্দেশ্য দিকে আপোনাৰ দুই কিমান পূৰ্ণ হ'ল নাৰদৰ সেই অভিলাষ কিন্তু বুলি ৰলা কিয় দেৱৰক্ষী প্রকাশ করা মনৰ অভিলাষ চলনাকারী নিশ্চয় চলনাত ভাৰ্গ এই কথা মই আজি জানিব লাগিছিল কিন্তু দয়াময়
সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰেই অভাৱ তথাপিতো প্ৰভু জানিও নজনাৰ ভাও ধৰি সুধিছা যেতিয়া কওঁ জানিব পাৰিছো তোমাৰ এই পৰীক্ষাত জয় আৰু বিজয়ী এই বৈকুণ্ঠ ধাম ত্যাগ কৰি মৰ্ত্যলৈ কৰি নেব জানিব পাৰিলে ইয়াৰ কাৰণ দেৱৰতী প্ৰভু তাৰ বাবে তুমি চিন্তা নকৰিবা নাৰায়ণ কাল প্ৰাপ্ত নহলে যে একোৱেই নহয় সম্ভৱ প্ৰভু অচিৰেই মই অত্যাচাৰীসকলৰ পতন ঘটাই ধৰিত্ৰীৰ ভাৰ মই কৰিম নহয় নাৰায়ণ কিন্তু দেৱৰতী এই কাৰ্যত তুমি মোক সহায় কৰিব লাগিব নাৰায়ণ তোমাৰ লীলাত সদায় সমভাগী হৈ যাব এই নাৰায়ণ অনন্ত ৰাশি মহিমাময় দীনবন্ধুহে হয় তোমাৰ অমৰ লীলা প্ৰভু তোমাৰ লীলা বুজিবৰ এই জগতৰ কাৰোৱে শক্তি নাই বাৰহেতা পুনৰবাৰ সভক্তিৰে জনাই প্ৰণাম এইবিলাকে মাগিছো বিদায় যোৱা দেৱৰতী সন্তগৰ ই ভুজ শয়ন পদ্মনাভ সুරීশ বিশ্ব
কৰ্তব্যত সংগ্ৰহত